নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপি দাস আকৌ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালেই আছে, মোৰো ভালেই। মই আজি মেখেলাৰ ফলছ লগোৱা ভিডিঅ' এটা লৈ আহিছোঁ। তাৰ বাবে লৈছোঁ ফলছ এটা আৰু লৈছোঁ এখন মেখেলা। এই ফলছটো মেখেলাত খুব কম সময়ৰ ভিতৰতে লগাই হয়, একেবাৰে সহজ লগাবলৈ। আৰু এনেকুৱা ধৰণৰ পাতলা কটন কাপোৰবিলাকত এনেকুৱা কমৰে ফলছবোৰ লগালে ভাল লাগে, পিন্ধিও আৰাম লাগে। আৰু চাওকচোন, মই তাৰ বাবে লৈছোঁ গুলি আৰু এইটো ববিন কেছ আৰু ফলছ। এইখিনি বস্তুতে মই মেখেলাখন কমপ্লিট চিলাম। কেনেকৈ চিলাম, কি কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যদি মোৰ চেনেলত কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চিলনি এৰাই নাযায়। ইয়াতো মই ডাবুলকৈ মাৰি দিছোঁ আৰু ইয়াৰ ভিতৰতো এটা আছে তিনিটা। আৰু এইটো চাওকচোন ফলছটো, এইটো ক'তো কোচ খাই যোৱা নাই, খুব ধুনীয়াকৈ প্লেন হৈ গৈছে। এইটো চাওকচোন, ইয়াত ক'তো কিছুমান মেখেলা চিলালে এইটো এনেদৰে গোট খাই যায়। এইখন চাওকচোন, এনেকৈ চিলাইছোঁ, কিমান ধুনীয়া প্লেন হৈ গৈছে। এয়া চাওক, এখন চাওকচোন। খুব কম সময়ৰ ভিতৰতে এনেদৰে মেখেলাখন
মাধুৰী যথেষ্ট বহল থাকে ফলছটো কাপোৰ ল'লেও ভাল কাপোৰ হ'লে অলপ মানে পাটৰ চাটৰ তেনেকুৱা কাপোৰ হ'লে অলপ ফলছটো ডাঙৰকৈ লগাব লাগে এনেকুৱা ধৰণৰ সাধাৰণ কাপোৰবিলাকত এনেকুৱা ফলছ লগালেও ভাল হয় পিন্ধিবলৈ আৰু এইটো হ'ল মাধুৰী এইটো বহলো থাকে আৰু মানে কাপোৰটো মানে পিয়ৰ কটন হয় খুব ধুনীয়া হয় আপোনালোকে এনেকুৱা কম দামী কাপোৰবিলাক কম দামী মানে এনেকুৱা কটন কাপোৰবিলাক এনেদৰে ফলছ লগাই ল'ব পাৰিব খুব ধুনীয়া হয় এয়া মোৰ মেখেলাখন চিলোৱা কমপ্লিট হৈ গ'ল খুব কম সময়ৰ ভিতৰতে মেখেলাখন ফলছটো লগালোঁ খুব কম সময়ৰ ভিতৰতে চিলাই হয় প্লিজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পায় লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি মোৰ চেনেলত কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আকৌ আহিম আন এটা ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই বাই